কিমান দিনৰ মূৰত ওলাই আহিছো ঈশ্বৰ ইমান দিনৰ মূৰত ওলাই আহিছো বহুত দিন ওলাই অহা নাই দেই গাঁওখন বহুত একদম বদলি লাগি গৈছে গাঁওখন আৰু তাকে অলপ গাখীৰ অকণমান আনি আহোঁগেচোন বোলো গোলাপী খোপা তাকে সেইবুলি ওলাই আহিছো আৰু ইমান দিন ওলাই অহা নাই চাগে ৰাইজে চিনি পোৱা নাই চাগে প্ৰথমবাৰৰ বাবে ওলাইছো যে এই ভেকুলা ভিনেক ভেকুলা দোকান কৈ থাকে যে সেইখনে ভেকুলা ভিনেক আৰু মই আৰু তাকে আমাৰ এটা ভেকুলাই কৈছে বোলে দোকানখন ৰখচোন বোলে মই বোলে সেই অলপ বোলে টাউনৰ পৰা আহোঁগে মই বোলো সেইবোৰ কৈ থাকিব নাই দে বোলো মানুহবোৰ আহে বোলে গোটেই বোলো বাকী কৈ থৈ যায় মই বোলো শিকিব নোৱাৰো বোলো আপুনি ৰখি থাকক বোলো মই গাখীৰ আনোগে তেনেকৈ কৈ পিনে আহিলোঁ আৰু তাকে সেই দোকানখন ৰখিবলৈ দিলে বৰ টান পাওঁ আৰু যাওঁ তাকে গাখীৰ পোৱা লৈ আনোগে ঈশ্বৰ মোৰ যে টেনচনে হৈ আছে দেই বৰ বেলেগ চিন্তা লাগিছে মানে মানুহটোক ক'লো বোলো যাওকচোন বোলো গৰুজনীয়ে লৈ আনকে বোলে আলি দি থৈ আহিলে নহয় এতিয়ালৈকে পোৱাহে নাই মোৰ যে চিন্তা হৈ আছে আমাৰ ভাদেক নিলে নি আকৌ কেনেবাকৈ হেৰি বাকী আছে ছোৱালী নি আকৌ বৰ বেয়া ভয় লাগিছে মানে সঁচাকৈ তাকে টেংকলিক পঠিয়াইছোঁ যাচোন বোলো অলপ আগবাঢ়ি যা বোলো বাপেৰক চাইকে যা বোলো ক'ত সোমাই আছে ঠিকান নাই নহয় গৈ আনিবলৈ গৈ য'তে সোমাই থাকিব বোলো গৰুজনী আলি দিবলৈকে ক'লো টান দেৰিকৈ দিছেগৈ তাকে ক'লো বোলো দূৰত নিদিবগৈ দেই হ'লে এতিয়া কোটেই দিলে নাজানো আৰু দেই এতিয়ালৈকে পোৱাহে নাই আকৌ বৰ বেলেগ চিন্তা লাগিছে মানে সঁচাকৈ কথা ক'লে আকৌ নুশুনে নহয় জগ বুলি ক'লো হেৰি ক'ত সোমাই আছে ঠিকান নাই আকৌ য'তে যা তাৰ তত সোমাই থাকিবগৈ এতিয়া হেৰি ক'ত সোমাইছে নাজানো আৰু টেংকলিক পঠিয়াইছোঁ টেংকলি আহিলেহে গম পাম গৰুজনী যদি কেনেবাকৈ বাঘে নিয়ে নহয় তলপকৈ দিম আকৌ ঘৰ ক'ত চলে তই মই আকৌ নাহিবি বুলি ভাবিছিলোঁ আহিলি ন বৈ ভিতৰত বকে বৈ হ'ব থ ইমানকৈ একদম পদলিম খোপা মাতি আছোঁ তাকে এতিয়া মগটো সেই টেবুলতে থৈছোঁ তহঁতৰ বাহিৰৰ ৰুমটো টেবুল আছে ইমানকৈ মাতি আছোঁ মই বোলো পিছপিনে আছে নেকি যাওঁ বোলো আজি অহা দেৰিয়ে হ'ল আৰু বোলো ৰাতিপুৱাই যাম বুলি ভাবিলোঁ সেই কাম নহয় আমাৰ ভেকুলাই আকৌ দোকানত ৰখীয়া পাতি দিলে মই বোলো এতিয়া ৰখীয়া কৰি থাকিব নাই দে বোলো আপুনি ৰখক বোলো আহিলোঁ সেইকাৰণে সেইটো কথা আছে বাৰু হেৰি গাখীৰ বা থৈ দিছোঁ কিন্তু ইমান দেৰিকৈ আহিলে আকৌ হেৰি আকৌ গাখীৰ দৈ মাৰিবগৈ আৰু এনেকৈ গাখীৰ দৈ মাৰিবগৈ হ'লে দেই ৰাতিপুৱা আহিবি ৰাতিপুৱা খোৱা টাইমতে নিবলৈ আহিবি গাখীৰ দৈ মাৰিব কেনেকৈ হ'ব থ জানো পাৰ মই গাখীৰ দৈ মাৰিব বুলি দেৰি হ'ল আৰু ঘৰত কাম আছিলে বুলি কৈছে দেখোন বৈ দেগে বৈ মোক তাৰপিছত যাওঁ আৰু বৈ ঈশ্বৰ কেনেকৈ গোটেইজনী হেৰি কেনেকৈ আছে এইটো কি হ'ল কিবা এটা হ'ল নেকি তোৰ নকবিয়া মোৰ মানে একদম টেনশ্যন এটা হৈছে নহয় বেলেগ টেনশ্যন এটা হৈছে মানে আমাৰ ভাদৈক মেলি থৈ আহিলোঁ এৰালি দিবলৈকে ক'লোঁ মানুহটোক যাক বোলে এৰালি দিয়ককৈ হেৰি অলপ মুকলি পথাৰতে দিবলৈ কৈছিলোঁ এতিয়া ক'ত দিলে নাজানো এতিয়া আনিবলৈ পঠালে এতিয়ালৈকে পোৱাহে নাই মোৰ টেনশ্যনে হৈ আছে আকৌ দেই তাকে আমাৰ টেংকলিক পঠিয়াইছোঁ বোলো হেৰি যাচোন বোলো টেংকলি বাপেৰক চাইকে যায় এতিয়ালৈকে অহা নাই বোলো গৰুজনীয়ে অনা নাই বাঘে চাগে নিলেই নেকি আকৌ ইমানকৈ গাখীৰ চাখীৰ দি থাকে বা মোৰ তাকে টেনশ্যনে হৈছে ভাদৈ যদি কেনেবাকৈ হেৰাই আকৌ মই কৈ দিছোঁ আকৌ ঘৰ তলপকৈ দিম কমাই ক'ত চলে সেইটো কথা নহয় বাৰু মই মিছা কথা নকওঁ বাৰু যিটো দেখিছোঁ সেইটোৱে কম আকৌ দেই তই আকৌ মোক গালি নিদিবি ক'ত চলে তোৰ মানুহটো কিন্তু গৰু আনিবলৈ গৈছেনে নাই নাজানো আমাৰ কিন্তু আমাৰ ভেকুলাৰ ওচৰতে বহি আছে আকৌ মই সেইটো কথা ক'বলৈকে পাহৰিছিলোঁ তোৰ মানুহটো আমাৰ দোকানতে বহি আছে বুলি আমাৰ দোকানতে বহি কথা পাতি আছে গৰু আনিবলৈ গ'ল নে নগ'ল নে মই সেইটো নাজানো আকৌ চলে দেই কিন্তু এটা কথা একদম সঁচা আমাৰ ভেকুলাৰ ওচৰতে বহি আছে মই বহিছে বুলি মাতো দি থৈ আহিলোঁ মই বোলো আপোনালোকৰ ঘৰলৈকে যাওঁ তেনেকৈ কৈ থৈ আহিছোঁ আৰু বাপকো নাকাওঁ দেখিছা মই একদম ঠিক ধৰিছিলোঁ মই যিটো ভাবিলোঁ সেইটো হ'ল আহক বা এনেকুৱা দিম নহয় ঘৰ তলপকৈ দিব কমকত চলে এনেকুৱা খং উঠিছে একদম জালি ক'ব নিদিম আকৌ মই নহ'লে এনেকুৱা খেদাম গৰুজনী যদি কেনেবাকৈ বাঘে চুচৰাবলৈ হয় নহয় মই ক'লো বোলো যাওক বোলো গৰুজনী আনি আহক তেনেকৈ ক'লো দেখিছানে এতিয়ালৈকে আনিবলৈ দেখা নাই কেনেবাকৈ যদি সঁচাকৈ গৰুজনী বাঘে নিবলৈ হয় নহয় কৈ দিছোঁ হ'লে মই তহঁতৰ দোকানত বহি আছে হয়নে ৰহ তোক গাখীৰ দি পিনি মই এতিয়া যাম কৈছোঁ এতিয়া যাম নহ'লে তাত নিম যদি কেনেবাকৈ বাঘে গৰু নিলে নহয় নহ'লে এনেকুৱা খেদাম কৈছোঁ না আজি ঘৰত সোমাবলৈ নিদিওঁ আকৌ মই ক'ত চলে হ'ব তই মোক গাখীৰ দিলেহে তাৰপিছত কিবা কৈ থাকিব মই যাওঁ আকৌ দেই কিনো কম আৰু দেই মানে সঁচাকৈ মানে কিনো কম আৰু মানুহটোৰ কথা এনেকুৱা মস্ত এলেহুৱা ক'লে আকৌ লাজ পায় এলেহুৱা জাত বুলি ক'লে লাজ পায় আকৌ কাম এখন কৰিবলৈ পঠিয়ালে এনেকুৱাই কৰে সদায় মই ঠিক ভাবিছিলোঁ যে ভেকুলা দোকানতে বহি আছে এতিয়া ভেকুলাখনে আহিলে বুলিহে ক'লে বুলিহে মইতো গৰুজনী আনিবলৈ গৈছে বুলিয়ে ভাবিছিলোঁ আহক বা আজি এনেকুৱা কোবাম কৈছোঁ না এনেকুৱা কোবাম দেখা নাই আকৌ মুখখন দেখা নাই আকৌ ক'ত চলে কি হ'ল টেংকলি এনেকৈ আহিছে যে বাপেৰক দেখিলে নাই ক'ত চলে বাপেৰে আৰু গৰুজনী দেউতা আমাৰ ভেকুলা কাই দোকানত বহি আছে ভেকুলা দাইটি দোকানত বহি আছে দেউতা লেকচাৰ মাৰি আছে তাৰপিছত দেউতাক সুধিলোকে গৰুজনী পালেনে নাই ক'লোঁ দেউতাই ক'লে বোলে গৰুজনী বোলে বিচাৰি গ'লোঁ বোলে অকল বোলে পঘাডাল আছে বোলে সেই গৰুজনী বোলে নাই বোলে বাঘে নিলে নেকি তেনেকৈ ক'লে বিচাৰি নগ'ল আৰু কি কৈছে টেংকলি
গজনী বান্ধি আনিলে নেকি তাৰপিছত মই নাজানো তাৰপিছত দেউতা ক'লে বোলে যা বোলে মাৰক কৈ দেকে তেনেকে ক'লে মই যাওঁ এতিয়া খেলিবলৈ যাওঁ ঐ চৰৈ মোৰ গজনী কি হ'ল টেংগুলি ঐ মোৰ ভাদৈ কি হ'ল মানুহটোক কৈছিলে মই আনিবলৈ যাওক বুলি কি হ'ল মই কৈ আছিলো বোলে যাওক বোলে গজনী লৈ এনেকে যাওক বোলে ইমানকে কৈ থকা পিছত নুশুনিলা মোৰ গজনী কি হ'ল মোৰ ভাদৈ কি হ'ল ভাদৈ মই তাক গাখীৰ কপা ল'ব ইমান এনেকে চলিছিলো ইমান মৰম আছিলে গজনী আহে মানুহটোক কৈ আছিলো বোলে যাওক লৈ এনেকে যাওক তেনেকে কৈ আছিলো নুশুনিলা মানে কি কৰিব ইমানকে গাখীৰ দিছিলে কলো বোলে দোৱানে নিদিব বাঘে নিব মই কি কৰিব ভাদৈ চৰৈ মই কি কৰিম এতিয়া চৰৈ মোৰ দুখ লাগিছে ভাদৈ তোক এটা বিচাৰি যাম মানুহটোক আজি আহিবলৈ দে এনেকুৱা দি মানে কাটিম কৈছো নহয় মোৰ ভাদৈ লৈ গ'লগে ভাদৈ মানুহটোক আহিবলৈ দে আজি মানুহটোক আহিবলৈ দে কাকো বাহ কাকদম ঘৰ তলৰ পৰা কৈ দিব মাতি ঘৰ তলৰ পৰা কৈ মই কৈছো নহয় মাতম তই আমাৰ ৰন লাগি দিম কক কি হ'ল গোটেই দিন একদম মুখখন যে ফুলাই আছ তাৰপিছত চকু বান্ধি কেলে কি হ'ল আপুনি ক'ত বহি আছিলে সেইটাকে কওকচোন ক'ত বহি আছিলে বাৰু ভেকুলত একদম লেকচা পিটি আছিলে মই ক'লো নে নাই গৰু আনিবলৈ ক'লো নে নাই বোলে যাক বোলে সোনকালে যাক বোলে গৰুজনী লৈ নকে ভেকুলত একদম লেকচা পিটি আছে মোৰ মানে একদম বৰ বেয়া খং উঠিছে কৈছ ঘৰ তলৰ পৰা দিম মই দিয়া মোৰ ভাদৈ যদি থাকিলা কান্দিন দেখাবিত নেকি চুপ কেনেকুৱা কোনো ৰাউচি জুইছে মই পদূলি মোক পাইছো গোটেই একদম চিঞৰিছে কান্দি আছে মই বোলো কি হ'ল কিবা জুই লাগিলে নে কি হ'ল বোলো কেনেকুৱা গৰুজনী আছে মই সেৱা নাই নহয় গৰুজনী আছে বোলে কেনেকে কৈছে আপুনি সেৱা হেতনো বেয়া নাপাওঁ আপুনি যদি যেনেকুৱা মাতো আপুনি সেৱা হেতনো বেয়া নাপাওঁ কিন্তু মোৰ ভাদৈ মই কি কৰিবা মই এতিয়া মৰিয়ে থাকিব পাৰে চুপ একদম চুপ তেনেকে কান্দিন থাকিবি দেই কেনেকুৱা কথা ক'বলৈ আহিছে চা মহামূৰ্খ চপিছো এই গৰুজনী হেৰুৱা নাই বোলো মই বিচাৰি যাম নহয় তেনেকে কান্দিন থাকিবি মই বিচাৰি যাম গৰুজনী কিবা নাপালোহে এই বাগিচালে বুলি কনফাৰ্ম হোৱা নাই ভালে যাওক গৰুজনী বিচাৰি যাওক কৈছো আপোনাক কৈছিলে মই সোনকালে যাবলৈ আপুনি ইমান দেৰিকে গ'ল মই এতিয়া কি কৰিব মই এতিয়া যাওঁ এতিয়া ক'ম আৰু এটা কথা কৈছো শুনি লওক ভালে কাণখন খুলি পিনি শুনি লওক কৈছিলে গৰু যদি নাপায় নহয় নাহিব আকৌ কৈছিলে যদি আহে একদম গালি খাবলৈ মাৰা খাবলৈ একদম সাজু হৈ আহিব মোক গৰুজনী হাত থাকিলে কৈছিলে ভানটোক বোলো যাওক বোলো এল দি দিয়ক বোলো অলপ মুকলি দিব বাঘ ওলাইছে কৈছিলে মই এতিয়া কি কৰিব মোৰ ভাদৈ এইবোৰ যাওঁ পাই সোনকালে বিচাৰি আহোঁগে গোটেই এতিয়া কান্দি একদম ৰাইজ গোটাই দিব ভালে কৈছো সোনকালে যাওক কৈ দিছো হ'লে